কবিতাৰ নাম মিঠা অনুভূতি। নদীৰ ফালে চাই থাকোঁতেই চিনাকি চিনাকি যেন লগাই দি মিঠা সুবাসত সি স্তব্ধ হ'ল। য়েছ, ফুল নাই হোৱা তাৰ। কেনেকৈ ফুল হ'ব পাৰে? কলেজৰ প্ৰথম দিনাই যাৰ দুপত্তা লাগি সি ৰৈ গৈছিল আৰু প্ৰথম চাউনিতে যাৰ সি প্ৰেমত পৰিছিল, সেইদিনাৰ পৰাই সলনি হৈছিল সি। কলেজত সকলোৰে আগত সিংহ, কিন্তু তাইৰ আগত নম্ৰ হৈ লাহে লাহে পৰিৱৰ্তন হৈছিল সি। হাতত চিগাৰেটৰ ঠাই লৈছিল ৰঙা গোলাপে। অশ্লীল শব্দবোৰ ৰূপান্তৰিত হৈছিল ৰোমান্টিক শায়েৰীলৈ। চিগাৰেটৰ ধোঁৱাৰ সলনি বিভিন্ন পাৰফিউম লৈ কেতিয়াও কাকো চৰি নোপোৱা ল'ৰাজনে নিজৰ ভুল অবিহনেই চৰি বুলি কয় সৰি পৰা কিতাপ আলফিয়া হাতত খুজি দিছিল তাইৰ। লাইব্ৰেৰীৰ মুখ নেদেখা ল'ৰাজনে প্ৰতিদিনেই তাইক অনুসৰণ কৰি লাইব্ৰেৰী পাইছিলগৈ। ৰোল পৰঠাৰে আড্ডা জমোৱা আহি হাতত চকলেট লৈ ঘূৰে আজিকালি তাইৰ পাছে পাছে। ছানডে চিনেমাৰ পৰিৱৰ্তে আজিকালি সি যায় গাৰ্লছ হোষ্টেলৰ সন্মুখেদি তাইক চাবলৈ। আৰু আজি তাৰ আকাংক্ষিত দিনটো সমাগত। হাতত গোলাপ ফুল লৈ পাৰফিউম মাৰি সি প্ৰস্তুত নিজৰ মনৰ কথা ক'বলৈ তাৰ সপোন কুঁৱৰী। কেনেকৈ পাহৰিব সি এই গোন্ধ, যি গোন্ধই তাক মতলীয়া কৰিছিল, প্ৰেম পূজাৰী বনাইছিল।